हेलो फ्रेंड्स, আজি মই আপোনালোকৰ ওচৰত আৰু এটা নতুন ডিশ লৈ আহিছো। হাঁহৰ মাংসৰ আজি জুতি লওঁ অসমীয়া ট্ৰেডিশনাল ডিশ। ইয়া হাঁহৰ মাংস মই আধা কেজি লৈছো। ইয়াৰ লগত লৈছো মই পিয়াজ তিনিটা ডাঙৰ ডাঙৰকৈ দীঘলে কাটি লৈছো আদা নহৰু 1 চামুচকৈ আদা নহৰুৰ পেষ্ট, জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি গুড়ি আৰু জলকীয়াৰ গুড়ি। এইখিনি আজি ইনগ্ৰেডিয়েন্ট। আৰু লৈছো মই কেইডোখৰমান আলু আৰু ইয়াৰ লগত লাগিব গৰম মছলা। শেষত মই ব্যৱহাৰ কৰিম গৰম মছলা। তো এইখিনি আজিৰ ইনগ্ৰেডিয়েন্ট আৰু লাগিব ৰান্ধিবলৈ তেল। আহক তেনেহলে ৰেচিপিটো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰিব। তেনেহলে শেষলৈকে চাই থাকিব মোৰ ভিডিঅ'। আহি গৰম হৈ আহিছে, মই ইয়াতে খোৱা তেল দিলোঁ। তেল গৰম হৈ আহিছে, মই ইয়াতে দিলোঁ ডালচিনি প্ৰথমতে, তাৰ পিছত দিলোঁ ইয়াতে লং ইলাইচি, ইয়াৰ পিছত দিলোঁ এখন মই তেজপাত কিনি দিছোঁ। প্ৰথমতে মই পিঁয়াজখিনি ভাজি লওঁ। মই গেছৰ ফ্লেমটো হাই ফ্লেমতে ৰাখিছোঁ বৰ্তমান। পিঁয়াজখিনি মই একেবাৰে ৰংচোৱা নকৰোঁ, মই আধা ভাজিম। পিঁয়াজখিনি ভজা হৈ গৈছে, এতিয়া মই ইয়াতে দিম আদা নহৰুৰ পেষ্টখিনি প্ৰথমতে দি আৰু অলপ ভাজিম। সোৱাদ অনুসৰি নিমখ, এতিয়া মই ইয়াতে শুকান মছলাখিনি দি দিম। আৰু দিম গৰম পানী। মছলাখিনি ভালকৈ ভাজি ল'ম। আলুখিনি মই বেলেগকৈ ভাজি লোৱা নাই, মছলাৰ লগত মই আলুখিনি ভাজি ল'ম। হাঁহৰ মাংস কোমোৰাৰে বেছি ভাল লাগে। আজি মোৰ ঘৰত কোমোৰা নাই, গতিকে মই আলু দিয়ে বনালোঁ। মই আগতে এটা অমিতাৰ ৰেচিপি দিছিলোঁ মাংসৰ লগত। ঠিক অমিতাৰ ৰেচিপিৰ দৰে হাঁহৰ মাংস যদি কোমোৰাৰে বনায় তেনেহ'লে একেই ধৰণে বনালেই হ'ল। আপোনালোকে মোৰ লিংকত গৈ চাব পাৰে। মছলাখিনি প্ৰায় ভজা হৈয়ে গৈছে। মই কিন্তু হাই ফ্লেমতে মছলাখিনি ভাজিলোঁ। এতিয়া মই মাংসখিনি দি দিম ইয়াতে।
এবাৰ মই গেছৰ আঁচটো চিমত ৰাখি মাংসখিনি বনাম। মই গেছৰ আঁচটো চিমত ৰাখিলোঁ। মাংসখিনি কম জুইত খুব ধুনীয়াকৈ আগতে ভাজি ল'ব লাগিব। হাঁহৰ মাংস যদি ভালকৈ ভজা নহয় তেনেহ'লে এটা গন্ধ আছে, সেই গন্ধটো কিন্তু পোৱা যায়। গতিকে ভাজতে অলপ সাৱধান হ'ব লাগিব, খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব। মাংসখিনি ভজা হৈয়ে গৈছে। এয়া পিঁয়াজ গলি গৈছে, দেখিছে নহয়। আপোনালোকে কুকাৰতো দিব পাৰে বা কেৰাহীত গৰম পানী দিও বনাব পাৰে। মই ইয়াতে বনাম কেৰাহীতে বনাই দেখুৱাম আপোনালোকক। গৰম পানী দিব লাগিব, কিন্তু ঠাণ্ডা পানী দিলে বেয়া হ'ব। এয়া মাংস ভজা হৈ গৈছে। এতিয়া মই জুইৰ আঁচটো বঢ়াই দিলোঁ। অকণমান মাংসখিনি লৰাই দিম। এতিয়া মই ইয়াতে গৰম পানী দিম। মাংসখিনি যিহেতু সিজিব লাগিব, গতিকে অকণমান পানী বেছি দিলোঁ। মই পানীখিনি শুকুৱাম আৰু তেতিয়ালৈকে মাংসখিনিও সিজি যাব। এতিয়া মই ঢাকনি লগাই ঢাকনিৰে ঢাকি দিম যাতে মাংসখিনি সিজি উঠে। জুইৰ আঁচটো মই মিডিয়ামত ৰাখিলোঁ। মাংসৰ কালাৰটো ধুনীয়া হৈ আহিছে। এয়া মই গৰম মছলা দিলোঁ। মাংসখিনি হৈ গৈছে। এবাৰ গেছৰ আঁচটো মই বঢ়াই দিলোঁ। এয়া গেছটো বন্ধ কৰি দিলোঁ।